বোলো মানুহ দেখা কৰা জাগাত হেল্ল' এভৰিৱান মৰ্ণিং 5:40 মানৰ পৰা ৰখি ফাইনেলি এতিয়া 6:41 হৈছে গাড়ী এখন আহিছে মানে কথাটো হ'ল যে এনেকুৱা যিহেতু আজি 1 জানুৱাৰী সেইবাবে মানে এখনো গাড়ী অহা নাছিলে ফাইনেলি এতিয়া এখন গাড়ী পালোৱে যেনিবা তো গুৱাহাটী পাই ডিউটিৰ পৰা আহি এতিয়া দুয়োজনী ওলাইছো তো ক'ত ওলাইছো গেছ কৰক ৰাজ হ'ব দিয়ক কৈ দিছো এতিয়া দুয়োজনী ওলাইছো মন্দিৰলৈ বুলি যিহেতু দিনত টাইম নাপালো সেইবাবে গধূলি আহিলো একোচি চাকিও জ্বলাই দিলো সকলোৰে মংগল হৰকৰ্থেৰে আৰু প্ৰাৰ্থনা জনাইছো যাতে সকলোৰে বছৰটো ভালে ভাকো হলে যায় আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ বছৰটো ভালদৰে যায় আৰু ইউটিউব চেনেলটো অকণমান ডাঙৰ হয় আৰু এই নতুন বছৰটোত ভিডিঅ'বিলাকত অকণমান মৰম দিব বুলি আশা ৰাখিলো ধুনীয়াকে পূজা অৰ্চনা কৰি দুয়োজনী আহি গলো ৰুমলৈ বুলি আৰু এতিয়া খাব লৈছো মায়ে মৰমতে টোপলা বান্ধি দিয়া ভুজিয়া আৰু কাটা নিমকি আৰু এইজনীয়ে মাৰি আছে ষ্টাইল নহয় দিয়ক চুলিটো ধুইছে যে শুকোৱা নাই সেইবাবে এনেকুৱা কৰি দিছে আৰু মোৰ যে মাতটো আজি এনেকুৱা হৈ আছে কিয় জানেনে মোৰ বহুত চৰ্দি লাগি আছে দেখিছেনে অৱস্থা একদম কাহিল হৈ গৈছে বছৰটো চৰ্দিতে যাব যেন পাওঁ নাজানো আৰু এয়া লৈছো ডিনাৰ কৰিবলৈ মাছ আৰু ৰঙালাও চব্জি তো আজিলৈ বাই বাই